নমস্কাৰ, টাইমছ টুডে দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আজি পুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে ধৰ্ষণ। হোজাই ডবলঙত কণমানি ধৰ্ষণৰ প্ৰচেষ্টা, আটক অভিযুক্ত চাহাদুল। হোজাই জিলাৰ ডবলঙত অঘটন, এগৰাকী 6 বছৰীয়া কণমানিক ধৰ্ষণ প্ৰচেষ্টা এজন 23-24 বছৰীয়া যুৱকৰ। জানিব পৰা মতে অভিযুক্ত যুৱকৰ নাম চাহাদুল ইছলাম। ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে পুৱা কণমানিজনী মাদ্ৰাছাৰ পৰা আহি থকা অৱস্থাতে অভিযুক্ত চাহাদুলে পইচা দিম বুলি ফুচলাই অসৎ কৰ্ম কৰাৰ চেষ্টা কৰে। কিন্তু সেই স্থানত স্থানীয় লোকক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত চাহাদুলে। পৰৱৰ্তী সময়ত স্থানীয় লোকে কণমানিজনীক ৰাস্তাৰ কাষৰ জংঘলৰ পৰা অকলশৰে ওলাই অহা সন্দেহ কৰি সোধ পোছা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। লগে লগে স্থানীয় ৰাইজে অভিযুক্ত চাহাদুলক কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক। ইতিমধ্যে লংকা আৰক্ষীয়ে চাহাদুলক আটক কৰিছে। জানিব পৰা মতে দুটা সন্তানৰ পিতৃ চাহাদুল ইছলাম অবন বৰপূজাৰী আৰু নাই। আকাশবাণীৰ বাতৰি পঢ়িবলৈ আৰু ঘূৰি নাহে অবন বৰপূজাৰী। অবন বৰপূজাৰী আৰু নাই। 90ৰ দশকতেই তেওঁ দিল্লীৰ পৰা আঞ্চলিক বাতৰি পঢ়িছিল, যাৰ লগলগীয়া কণ্ঠস্বৰ সকলোৰে বাবে পৰিচিত আছিল। সেই লগলগীয়া কণ্ঠৰ অধিকাৰী অবন বৰপূজাৰীয়ে আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ'ল এখন অজান পৃথিৱীলৈ। বেলতলা হত্যাকাণ্ড। বেলতলা হত্যাকাণ্ড, গ্ৰেপ্তাৰ হ'ব পাৰে আকাশ চৌধুৰীৰ পত্নী। অভিযুক্ত আকাশ চৌধুৰীৰ পত্নীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। সম্প্ৰতি পুতু দাসক পাণবজাৰ মহিলা থানাত জেৰা চলাই আছে আৰক্ষীয়ে। আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বৰুৱা দম্পতীৰ। আৰক্ষীয়ে তদন্তত ইতিমধ্যে আকাশ চৌধুৰীৰ বিৰুদ্ধে লাভ কৰিছে বহু ক্লু। নাৰী নিৰ্যাতন, স্বামী আৰু দেউকৰ প্ৰহাৰত গুৰুতৰভাৱে আহতৰ মহিলা। পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা। চাপৰৰ পালপাৰাত এগৰাকী মহিলাক গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়া অপচেষ্টা কৰে মহিলাগৰাকীৰ স্বামী আৰু দেউৰেকে। এই অভিযোগ তৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ভুক্তভোগী মহিলাগৰাকীৰ স্বামী ভজহৰি বিশ্বাস আৰু দেউৰেক বিপুল বিশ্বাসে মদ খাই আহি পত্নী তথা বৌৰেকক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছে। বিগত বহু বছৰে এই অত্যাচাৰ সহ্য কৰি আহিছিল ভুক্তভোগী মহিলাগৰাকীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে সামান্য এটা কথাতে স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। সেই কাজিয়াই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ লয়। আনকি মহিলাগৰাকীক তেওঁৰ স্বামী ভজহৰি বিশ্বাস আৰু দেউৰ বিপুল বিশ্বাসে মাৰধৰ কৰাৰ লগতে কেৰাচিন তেল গাত ঢালি দি জ্বলাই দিয়াৰো অপচেষ্টা কৰে। পৰৱৰ্তী সময়ত চেক বুজি ভুক্তভোগী মহিলাগৰাকীয়ে মাকৰ ঘৰলৈ পলাই আহিবলৈ সক্ষম হয়। ইফালে স্বামী আৰু দেউৰেকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক মাতৃ পৰিয়ালে চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে স্বামী ভজহৰি বিশ্বাস আৰু দেউৰ বিপুল বিশ্বাসৰ বিৰুদ্ধে চাপৰ থানাত দাখিল কৰে এখন এজাহাৰ। ভুক্তভোগী মহিলাগৰাকীৰ আত্মীয় দাবী, দোষীক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰক চাপৰ আৰক্ষীয়ে। এতিয়াৰে পৰা ঘৰতে বহি নৱীকৰণ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্স নৱীকৰণৰ বাবে পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ বাট কৰি বাই আপুনি বাৰু অতিষ্ঠ হৈছে নেকি? এতিয়াৰে পৰা আপুনি ড্ৰাইভিং লাইচেন্সৰ নৱীকৰণৰ অথবা ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স বাবে কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে বহি অনলাইন যোগে কৰিব পাৰিব এইসমূহ কাম। জানো আহক অনলাইন সেৱাৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'ব। ধাৰ কৰা ধনেৰে ঘিউ মৌ কিমান দিনলৈ? ঋণৰ বোজাৰে চলি আছে বৰ্তমানৰ ৰাজ্য চৰকাৰ। কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি 2020-2021 বিত্তীয় বৰ্ষলৈকে অসমে বিভিন্ন উৎসৱৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছেগৈ 79,755 কোটি টকা। সাজু বৰপেটাৰ আতচবাজী শিল্পী। সমাগত দীপাৱলী, আতচবাজীৰে ৰাইজক পোহৰ বিলাবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পী। বৰপেটাৰ ঐতিহ্যক জীয়াই ৰখাৰ স্বাৰ্থতেই পলমকৈ হ'লেও আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলে। বিগত বছৰবোৰৰ তুলনাত এইবেলি আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত অধিক সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছে শিল্পটোৰ সৈতে জড়িত লোকসকল। মুখ্যমন্ত্ৰী তদাৰকী কোষৰ গোচৰত জামিন পালে বিধায়ক চেয়াৰমান আলীয়ে। জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়ক চেয়াৰমান আলী আহমেদ।
গীতানগৰ থানাত ৰুজু হোৱা গোচৰত জামিন পোৱা নাই চেয়াৰমান আলীয়ে। আদালতে এই গোচৰৰ জামিন আবেদন 2 দিনৰ পূৰ্বেই নাকচ কৰিছিল। অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকী।